তো নমস্কাৰ বন্ধুসকল, কি খবৰ? তো বন্ধুসকল, মোৰ নাম জয়ন্ত বৰা আৰু মোৰ ঘৰ নগাঁও হয়। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ মই ইউটিউবত ভিডিঅ' বনামকৈ, কিন্তু মই কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ। তো ভাবিছিলোঁ ব্লগ বনাম, কিন্তু ব্লগ বনাবলৈ বহুত ট্ৰেভেলিং কৰিব লাগে, বহুত ঘূৰিবলগীয়া হয়, কাৰণ মই ইমান এটা ঘূৰিব নাপাওঁ। মোৰ ডিউটি থাকে, মই এটা প্ৰাইভেট জব কৰি আছোঁ, তো মোৰ ডিউটি থাকে, সেইটো কাৰণে মই ইমান এটা ঘূৰিব নাপাওঁ। চ' ভাবিছোঁ ৰোজ কৰিম, কাৰণ আমাৰ অসমত বহুতো মক্কেলামি বাঢ়ি গৈছে, তো সিহঁতক আমি ডাউন কৰিব লাগে। তো ষ্টুডেণ্ট হওক বা সৰু সৰু যিবিলাক কালি পঢ়ি ডাঙৰ হৈ আহিছে, সেই সিহঁতৰ বহুত কিছুমান ভিডিঅ' কিবা কিবি বহুত ভাইৰেল হৈছে, মানে মক্কেলামি বহুত ভাইৰেল হৈ আছে, ঠিক আছে। তো সিহঁতক আমি ডাউন কৰিব লাগে, ঠিক আছে। তো সেইবিলাকৰ কাৰণে মই ভাবিছোঁ যে ময়ো এটা ৰোজ চেনেল খুলি লওঁ, সিহঁতক ৰোজ কৰিম, তো সিহঁতক আমি ডাউন কৰিব লাগে। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ নাম জয়ন্ত বৰা, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল জেবিচ ব্লগ। তো বন্ধুসকল, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব। কাইলৈৰ পৰা ৰোজ ভিডিঅ' আহিব, তো ভিডিঅ'বিলাক চাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। অসমীয়ালৈ আহে ছাপোৰ্ট কৰি যাব, ময়ো ছাপোৰ্ট কৰি যাম, ইজনে সিজনক সহায়